গাইজ এভিয়েটৰত মই এইমাত্ৰ 10,000 টকা এটা লগাইছিলোঁ আৰু 10,000টো লগাই পেলাই 35x গৈ পেলাই মই 10 মিনিটৰ ভিতৰত 3.5 লাখ ইনকাম কৰিলোঁ। অ' মাই গড, ইমান সহজ। নমস্কাৰ কৰোঁ এণ্ড ৱেলকাম বেক টু উৎপল কাশ্যপ টেক। আপোনালোকৰ মেক্সিমামে হয়তো এটা গেমৰ নাম শুনিছে, মানে অৰ্থাৎ গেম নহয়, এইটো এটা জুৱা হয়, এভিয়েটৰ বুলি, য'ত ফ্লাইট এখন উৰি থাকে আৰু ফ্লাইটখন যিমান ওপৰলৈকে উৰে, যিমান 2x, 3x, 4x হৈ গৈ থাকে ওপৰলৈকে, চ' আপোনালোকে যিমানখিনি টকাৰ বেট লগায় সেইখিনি এমাউণ্টটো ইনটু হৈ যায়। তাৰমানে ধৰি লওক যদি 10 টকা লগায়, যদি 4x যায় তেনেহ'লে 40 টকা পাব, যদি 10,000 টকা লগায় তেনেহ'লে যদি 4x গৈ পায় তেতিয়াহ'লে আপোনালোকে 40,000 টকা পাব। এইটো এটা জুৱা হয় একচুৱেলি। বহুত ইউটিউবাৰৰ থ্ৰু দি এই গেমটো প্ৰমোশ্যন কৰা হয়, কিন্তু যিটো গেম আৰু এই গেমটো কিন্তু প্লে ষ্ট'ৰত নাই, কাৰণ বস্তুটো গুগলৰ যিটো মানে পলিচি আছে, পলিচিটো ভায়লেট কৰে, সেইটো কাৰণে এই গেমটো প্লে ষ্ট'ৰত নাই। কিন্তু বহুতকেইটা বেটিং ৱেবছাইটত এই গেমটো ইণ্টিগ্ৰেট কৰা আছে, যেনেকৈ 1xBet, 4RABet, বহুত কিবা কিবি এনেকুৱা আছে আৰু ফৰ এক্সাম্পল। চ' ফেচবুকৰ টাইমলাইনত হয়তো বহুতে এই এডটো দেখা পাইছে বহুতবাৰ, আৰু এই মানুহজনকো বহুত ভালকৈ চিনি পায়। Hey guys, put your all daily stuff aside. It is the time to do the real thing. So just watch the channel on the link below and start earning with me. কিন্তু আজি হঠাৎ টেকনিকেল গুৰুজীৰ এইটো ভিডিঅ' পাই পেলাই মই শ্বকড হৈ গ'লোঁ। घर बैठे आप 500, 700, 1000, 2000, 5000 कुछ भी कमा सकते हो। घर बैठे रोज के 1000 कमाओ, 2000 कमाओ, 5000 कमाओ, 500 कमाओ। ऐप में लगाई बाजी, सीधा बैंक अकाउंट में आएगा पैसा, सीधा यूपीआई से पैसा आएगा। गाइस आपको बस यहाँ पे गेम खेलना है, गाइस पैसे कमा लोगे गाइस। এতিয়া কথাটো হ'ল 22.8 মিলিয়ন ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰ এজনে কেতিয়াও এভিয়েটৰৰ প্ৰমোশ্যনৰ ভিডিঅ' নবনায়, আৰু তেওঁৰ চেনেলত কেতিয়াও এনেকুৱা বেটিং ৱেবছাইট হওক, গেম হওক, কেতিয়াও এনেকুৱা মানে এপৰ বা গেমৰ প্ৰমোশ্যন কৰা নাই। কিন্তু আজি যিটো দেখিলোঁ ভিডিঅ'টো, যাতে বেলেগ মানুহ মিছলিড নহয়, তেওঁক দেখা পাই পেলাই বোলে টেকনিকেল গুৰুজী দেখোন কৈছে পইচা ইনকাম কৰিব পাৰিবা, জেনুইন বা কিবা কিবি এনেকুৱা টাইপ আৰু, ত' প্ৰমোট কৰিছে। চ' সেইটো কাৰণে মই এইটো ভিডিঅ'টো বনাইছোঁ। এইটো ভিডিঅ' চাই লওকচোন, যিটো ভিডিঅ' মানে কাট কৰি পেলাই বনাইছে। এইটো একচুৱেলটো মই দেখাই আছোঁ, একবাৰ এডটো চাই লওক। घर बैठे आप 500, 700, 1000, 2000, 5000 कुछ भी कमा सकते हो। घर बैठे रोज के 1000 कमाओ, 2000 कमाओ, 5000 कमाओ, 500 कमाओ। ऐप में लगाई बाजी, सीधा बैंक अकाउंट में आएगा पैसा, सीधा यूपीआई से पैसा आएगा। गाइस आपको बस यहाँ पे गेम खेलना है, गाइस पैसे कमा लोगे गाइस। চালে এতিয়া অৰিজিনেল ভিডিঅ'টো চাওক, য'ৰ পৰা এই ভিডিঅ'টো কাটি এটা মানে পাৰ্টছত ওলাইছে বস্তুটো। कि बस गेम डाल लिया, एप्लीकेशन डाल ली, कुछ नहीं करना गाइस। गाइस आपको बस यहाँ पे गेम खेलना है, गाइस पैसे कमा लोगे गाइस। अच्छा जी गाइस, रियली वाकई में मतलब कैसा पोर्ट्रेयल करते हैं ना, ये देखो मेरी गाड़ी, ये देखो भैया मर्सिडीज, BMW, ये नई बाइक, नया घर, कैसे आया, इससे आया, नया आईफोन, किससे लिया, इससे लिया, आप भी ले सकते हो। ये जो पूरा एक ना झूठा फैला रखा है ना प्रचार करते हुए, नहीं होता है दोस्तों, ऐसा कुछ भी नहीं होता है यार। तो प्लीज़ फोकस ऑन द राइट ट्रैक। आप लाइफ में अगर पढ़ाई कर रहे हैं, कुछ नौकरी कर रहे हैं, कुछ करना चाहते हैं, तो प्लीज़ उस पर ध्यान लगाइए। ऐसी चीज़ों से, ऐसे डिस्ट्रैक्शन से प्लीज़ अपने आप को ऐसा मत सोचिए कि मैं शॉर्टकट से बस ऐसा करता हूँ, घर बैठे पैसा कमा लूँगा एंड ऑल। नहीं होता है ऐसा, प्लीज़ यार। চ' মই এইটোৱে ক'ব খুজিছোঁ যে কোনোবা বহুত ডাঙৰ ইউটিউবাৰৰ ভিডিঅ'ত দেখা পাই পেলাই এইবিলাক বস্তুত ট্ৰাই নকৰাটো ভাল। এনেকুৱা নহয় যে এই এপটোৰ পৰা পইচা ইনকাম কৰিবই নোৱাৰি বা লাভ নহয়। হ'ব, যোৱাত লাভো আছে, লোকচানো আছে, কিন্তু জুৱা খেলিবৰ কাৰণে টেকনিকেল গুৰুজী কেতিয়াও ভিডিঅ' এটা নবনায় যে আপোনালোকে জুৱা খেলক আৰু পইচা ইনকাম কৰক। চ' এইটো এটা মানে ক'ব গ'লে এটা স্কেম হয়। এইটো বস্তুটো এটা মানে মিছলিডিং ইনফৰমেশ্যন এটা দিয়া গৈছে, কাট কৰি পেলাই ভিডিঅ'টো এডিট কৰি পেলাই। চ' সেইকাৰণে ভিডিঅ'টো বনালোঁ, চ' আপোনালোকো সাৱধান থাকক। আৰু এটা কথা, এভিয়েটৰৰ হেক আছে বুলি বহুতকেইটা এনেকুৱা এডছ আহে কেতিয়াবা যে আই হেভ হেকড এভিয়েটৰ। যদি লাগে তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলত মোক কণ্টেক্ট কৰক, নহ'লে বা DM কৰক ডাইৰেক্টলি। পচিবলে নহয়, এভিয়েটৰ হেক কৰাটো ইম্পচিবল কথা, কাৰণ এইটো এটা পইচা দিয়া ছাইট হয়। যদি এভিয়েটৰ হেক কৰে দিনত মানুহ এদিনত কৰ'ৰপতি হৈ যাব। যদি মই গমেই পাওঁ যে ফ্লাইটখন নেক্সট বোলে 34x উৰিব, মই যদি মোৰ যিমান জমা আছে, চাপ'জ 1 লাখ 2 লাখ টকাৰ পৰা মই লগাই দিলোঁ, ভাবকচোন 30x যদি 1 লাখ টকা লগাই দিওঁ কিমান হ'ব? 30 লাখ টকা হৈ যাব লগালগ, উইদিন 2 to 3 মিনিট। সম্ভৱ নেকি এইটো? আৰু হেকটো দিয়াৰ বিনিময়ত আপোনাৰ পৰা বিচাৰিব বেছি নহয়, 12,000, 10,000, 15,000 এনেকুৱা টাইমত বিচাৰিব। আৰে ভাই, তহঁতক যদি সেইটো পইচাই লাগে তই বিক্ৰী কৰিব লাগেই কিয়? হেকটো কৰি পেলাই তহঁতে দিনত দেখোন কৰোৰ ইনকাম কৰিব পাৰ। কিহৰ কাৰণে তহঁতে হেকটো 10-15 হাজাৰ টকাত বিক্ৰী কৰি আছ? ইজ ইট পচিবল?
চ' অলপমান ভাবিব এইবিলাক কথা, কেতিয়াও এইবিলাক স্কেমৰ মানে নপৰিব, বলি নহ'ব। এটা সৰু এক্সাম্পল দেখাইছোঁ, ভিডিঅ'টো চাই লওকচোন এইটো। I have created an app that makes a lot of money. You will get detailed instructions on how to turn 500 rupees into 500,000 rupees by evening. I created an algorithm that determines the exact signals in the Avatar game. দেখিলে? চ' এইটো এটা স্কেম হয়, এইটো জেনুইন নহয়, এইটো এডিটেড ভিডিঅ' হয়। চ' এইবিলাকৰ পৰা সাৱধান। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল তেনেহ'লে শ্বেয়াৰ কৰক, যাতে আপোনাৰ কোনোবা নিয়াৰ এণ্ড ডিয়াৰ ওৱান্স কেতিয়াও এইবিলাকৰ কবলত নপৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন টেক কেয়াৰ, বাই বাই।